Hello viewers, you all once again welcome back to my YouTube channel Learning World. Viewers, আজি মই আপোনালোকৰ সৈতে আলোচনা কৰিম SIR ৰ বিষয়ে কিয়নো কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি আপোনালোকৰ ফালৰ পৰা লাভ কৰিছো আৰু যিকেইটা হৈছে 2005 চনৰ আগত ভোটাৰ তালিকাত নাম আছে 2005 চনৰ তালিকাত নাম নাই কিন্তু 2005 চনৰ পিছৰ ভোটাৰ তালিকাত নাম আছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব লগতে প্ৰশ্নবিলাক কেনেকুৱা ধৰণৰ আছিল যে 2005 চনৰ ভোটাৰ তালিকাত নাম আছে কিন্তু ডি ভোটাৰ তেনে ক্ষেত্ৰত আপুনি কি কৰিব নিশ্চয়কৈ আজি আপোনালোকৰ সৈতে এই বিষয়ে সবিশেষ আলোচনা কৰিম ভিডিঅটো প্ৰথমৰ পৰা একেলগে চাই থাকিব অকনো স্কিপ নকৰিব প্ৰথমে মই আপোনালোকৰ সৈতে আলোচনা কৰিম 2005 চনৰ আগত আপোনাৰ ভোটাৰ তালিকাত নাম আছে 2005 চনৰ তালিকাত নাই কিন্তু 2005 চনৰ পিছত আকৌ আপোনাৰ ভোটাৰ তালিকাত নাম আছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব তো আপোনাৰ কৰণীয় হল 2005 চনৰ আগৰ যি ভোটাৰ তালিকা আছে যিটো তালিকাত আপোনাৰ নাম আছে হেটো তালিকা প্লাস 2005 চনত যেহেতু আপোনাৰ নাম নাই তেনে ক্ষেত্ৰত 2005 চনত আপোনাৰ মা দেউতাকৰ ভোটাৰ তালিকা অৰ্থাৎ যিটো ভোটাৰ তালিকাত আপোনাৰ মা বা দেউতাকৰ নাম আছে লগতে 2005 চনৰ পিছত অৰ্থাৎ বৰ্তমান যি ভোটাৰ তালিকা আছে যিটোত আপোনাৰ নাম আছে হেটো আপুনি এড কৰিব লাগিব যদি আপোনাৰ জন্ম 1987 ৰ জুলাই মাহৰ আগত হৈছে তেনে ক্ষেত্ৰত আপোনাৰ যিকোনো পৰিচয় পত্ৰ আৰু 2005 চনৰ ভোটাৰ তালিকাত থকা নাম আপোনাক শো কৰিব লাগিব যদি 1987 ৰ জুলাই মাহৰ পৰা 2000 চনৰ ডিসেম্বৰ মাহৰ ভিতৰত হৈছে তেনে হলে নিজৰ যিকোনো পৰিচয় পত্ৰ জন্মৰ প্ৰপত্ৰ পিতৃ বা মাতৃৰ পৰিচয় পত্ৰ নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা লগতে 2002 চনৰ পিছত যদি আপোনাৰ জন্ম হৈছে তেনে হলে তেনে ক্ষেত্ৰত নিজৰ পৰিচয় পত্ৰ জন্মৰ প্ৰপত্ৰ পিতৃ মাতৃ উভয়ৰ পৰিচয় পত্ৰ আৰু পিতৃ মাতৃৰ উভয়ৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা হয় फ्रेंड्स এইখিনি হল 2005 চনৰ আগত বা 2005 চনৰ পিছত যদি আপোনাৰ ভোটাৰ তালিকাত নাম আছে নে নাই তাকে লৈ এক ওপৰত আলোচনা এতিয়া আমি আগবাঢ়িছো আমাৰ আন এটা টপিক যেটো হৈছে ডি ভোটাৰ হয় 2005 চনৰ ভোটাৰ তালিকাত আপোনাৰ নাম আছে কিন্তু ডি ভোটাৰ তেনে ক্ষেত্ৰত আপুনি কি কৰিব নিশ্চয়কৈ আপুনি আমাৰ স্ক্ৰীনত প্ৰত্যক্ষ কৰক ডি ভোটাৰৰ ক্ষেত্ৰত সাধাৰণ SIR ৰ জৰিয়তে নামৰ পুনৰযোগ সংশোধন বা স্থানান্তৰ কৰা নহয় কাৰণ হিয়তৰ কেছ অলৰেডি ফৰেনাৰ্স ট্ৰিবিউনাল অৰ্থাৎ এফটিত নিষ্পত্তি হোৱাৰ পৰাই নাগৰিকত্বৰ প্ৰমাণ হ'ব কিয়নো फ्रेंड्स আপোনালোকে জানে যদি ডি ভোটাৰ আছে তেনে হলে এফটি কোডত কেছ ইতিমধ্যে চলি আছে যেহেতু কেছ চলি আছে এতিয়ালৈকে ৰায় পোৱা নাই সেই কাৰণে SIR ৰ আওতাত এটো নাহিব অৰ্থাৎ আমি যদি থুলমূলকৈ ক'ব বিচাৰো 2005 চনৰ ভোটাৰ তালিকাত নাম থাকিলেও ডি ভোটাৰ হিচাপে চিহ্নিত তেন্তে প্ৰথমে এফটি অৰ্থাৎ ফৰেনাৰ্স ট্ৰিবিউনালৰ ৰায়ৰ জৰিয়তে নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব তাৰ পিছত SIR ৰ জৰিয়তে হোজাকৈ নাম সামৰিব লাগিব নিশ্চয়কৈ फ्रेंड्स এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন যদি কাৰোবাৰ নাম ডি ভোটাৰ হৈ আছে 2005 চনৰ ভোটাৰ তালিকাত বা 2005 চনৰ ভোটাৰ তালিকাত নাম আছে বা 2005 চনৰ ভোটাৰ তালিকাৰ আগত নাম আছে 2005 চনৰ তালিকাত নাম নাই কিন্তু পিছৰবাৰ আকৌ আহিছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব এইখিনি লৈকে আছিল আজিৰ আমাৰ এই আলোচনা যদি এনেকুৱা ধৰণৰ ভিডিঅবোৰ আপোনাক আগলৈকো লাগে তেনে হলে আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক লগতে আপোনাৰ বন্ধু-বান্ধৱীৰ লগতো শেয়াৰ কৰক फ्रेंड्स थैंक यू फॉर वाचिंग बाय बाय